বহুতে আমি অফার দেওয়ার কারণে বহুত ধরনের কথা কৈছিলে আমি অফার দেওয়ার কারণে বহুত ধরনের কথা কৈছিলে কিন্তু আজি সেইটো প্রমাণ কৰি দিম অফারত কি হয় আৰু অফার দিলে কি হয় অফার নিদিলে কি হয় গতিকে আপোনালোকে চাই থাকক বহুতে আমাক কৈছিলে যে অফার দিছে সেইটো ডুপ্লিকেট টিকট হয় গতিকে কেনেকুৱা ডুপ্লিকেট টিকট হয় আমি আজি দেখুৱাই দিম এই 100 টাকাৰ বিনিময়ত 150 টাকাৰ টিকটত আমি অফার দিছিলো 100 টাকাত আমি বিকিছিলো সেই 100 টাকাৰ বিনিময়ত হাইলাকান্দি দাদা এজনে টিকট আমাৰ পৰা ক্ৰয় কৰিছিলে সেই টিকটত মাৰিছে 22 নম্বৰ পুৰস্কাৰ বিজয় হৈছে মাৰুতি সুজুকি ওয়েগনাৰ গতিকে আপোনালোকক প্ৰমাণ কৰি দিছো 100 টাকাৰ বিনিময়ত আপোনালোকে চাইছে 100 টাকাৰ বিনিময়ত বিজয় হৈছে 22 নম্বৰ পুৰস্কাৰ বহুতে আমাক কৈছিলে 100 টাকাৰ টিকট ক্ৰয় নকৰিব বহুতে সোশ্যাল মিডিয়াত কৈছিলে 100 টাকাৰ টিকট হয়তো ডুপ্লিকেট হ'ব এতিয়া আমি প্ৰমাণ কৰি দিছো এই 100 টাকাৰ টিকট কেনেকৈ ডুপ্লিকেট হয় তেওঁলোকে এতিয়া আমাৰ ভিডিও যদি চাই আছে তেতিয়াহলে গম পাব 100 টাকাৰ টিকটত আজি আমি পুৰস্কাৰ দিবলৈ ৰেডি হৈছো আজি আমি এই হাত কপি দিবলৈ ৰেডি হৈছো এইটো সব দুটা টিকট লৈছিলে 200 টাকা পেমেন্ট কৰিছিলে দাদাজনে 100 টাকাত এটা টিকট 100 টাকাত এটা টিকট লৈছিলে দুটা টিকট তেও লৈছিলে 200 টাকা পেমেন্ট কৰিছে আপোনালোকক দেখুৱাইছো একদম প্ৰমাণ দেখুৱাই দিছো 200 টাকা পেমেন্ট কৰিছে দুটা টিকট লৈছে দাদাই দুটা টিকটৰ মাজতে বিজয় হৈছে দাদাজনে গতিকে আপোনালোকে এতিয়া চিন্তা কৰি চাওক 100 টাকাৰ বিনিময়ত কি হ'ব পাৰে তে বহুতে সোশ্যাল মিডিয়াত কৈছিলে 100 টাকাৰ টিকট ক্ৰয় নকৰিব 100 টাকাৰ টিকট ক্ৰয় কৰোতে সাৱধান গতিকে এতিয়া চাওক 100 টাকাৰ বিনিময়ত লাভ কৰা না নাই 100 টাকাৰ বিনিময়ত এতিয়া আপোনালোকক দেখুৱাই আছো এইটো চাই লওক 200 টাকা পেমেন্ট কৰিছিলে দুটা টিকট লৈছে দাদাজনে আহিব তেওঁৰ লগত আমি কথা পাতিম তেতিয়া আপোনালোকে ভিডিও পাব এতিয়া যদি আপোনালোকক নগাঁও দক্ষিণ নগাঁৱৰ টিকট লাগে দক্ষিণ নগাঁৱৰ যদি টিকট লাগে এনেকুৱাকৈ আমি টিকট দিছো মাত্ৰ 100 টাকা আপোনালোকে একদম চিন্তা নকৰিব এইটোত 100 টাকাৰ বিনিময়ত আপোনালোকে পাব আল্টা বাস লগতে আছে জিসিবি এইটো যদি আপুনি এটা বুক ক্ৰয় কৰে এতিয়া অফাৰ দিম ৰাইজ এতিয়া অফাৰ পাব আপোনালোকে মাত্ৰ 500 টাকাত এটা বুক দি দিম চাওক 500 টাকাত বহুতে এই ভিডিওটোত লৈ কমেন্ট কৰিব বহুতে ভিডিও বনাব যে 500 টাকাত যি সকলে দি আছে ডুপ্লিকেট হয় আমি তো প্ৰমাণ কৰি দিছো ভাই 100 টাকাৰ বিনিময়ত 150 টাকাৰ টিকটত 100 টাকাত হাত কপি দিবলৈ আমি ৰেডি আছো চাওক এইটো ডুপ্লিকেট নহয় তেনেকুৱাকৈ আজি আমি লৈ আহিছো দক্ষিণ নগাঁৱৰ এইটোতো অফাৰ দিম দক্ষিণ নগাঁৱত এইটোতো অফাৰ দিম এইটোতো আপোনালোকে যদি টিকট ক্ৰয় কৰিব খুজে অফাৰত তেতিয়ালে এতিয়া স্ক্ৰিনত দিয়া নম্বৰ যোগাযোগ কৰক 500 টাকাৰ বিনিময়ত এটা বুক পাব 500 অনলি 500ত এটা বুক দিবলৈ ৰেডি আমি গতিকে এতিয়া যোগাযোগ কৰক স্ক্ৰিনত দিয়া নম্বৰত আপোনালোকে কোনো ধৰণৰ টেনচন ল'ব নালাগে আপোনালোকক কচুৱা খেলত দেখুৱাইছো 100 টাকাৰ বিনিময়ত দি দিছিলো বহুতে যেনেকুৱা কৈছিলে একেবাৰে ভুৱা একেবাৰে মিছলীয়া হৈ গ'ল সেইটো একদম প্ৰমাণ একদম অনলাইনত একদম ডাইৰেক্ট ফেস টু ফেস প্ৰমাণ কৰি দেখুৱাইছো 200 টাকাত দুটা টিকট লৈছিলে আমি হাত কপি দিবলৈ ৰেডি গতিকে এতিয়া এই দক্ষিণ নগাঁৱৰ যদি টিকট লাগে তেতিয়ালে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰ যোগাযোগ কৰক মাত্ৰ 100 টাকা 100 টাকাৰ শিৱ মন্দিৰৰ দান বৰঙণি এইটো হৈছে শিৱ মন্দিৰৰ দান বৰঙণি আৰু কোচা খেলটো আছিল আপোনাৰ জাতীয় বিদ্যালয়ৰ খেল এইটো হৈছে শিৱ মন্দিৰৰ নামত গতিকে আপোনালোকে 100 টাকা দান কৰক এইটো ফেলনি নাযায় দানটো ফেলনি নাযায় আপুনি যদি পুৰস্কাৰ নাপায়ও এইটো বৰঙণি হিচাপত যাব 100 টাকাৰ বিনিময়ত আপোনালোকে পাব ডাঙৰ বাহন গতিকে আপোনালোকে এতিয়াই স্ক্ৰিনত দিয়া নম্বৰ যোগাযোগ কৰি আপোনালোকে টিকট ক্ৰয় কৰিব পাৰে মন্দিৰৰ উন্নয়নৰ হাজাৰতে এয়া খেল হ'বলগীয়া আছে মাত্ৰ 100 টাকা মন্দিৰৰ উন্নয়ন হাজাৰতে এই খেল গতিকে আপোনালোকৰ 100 টাকা ফেলনি নাযায় দান বৰঙণি হিচাপে 100 টাকা দিব পাৰে লগতে এটা কুপন পাই যাব 100 টাকাৰ বিনিময়ত